আজি দেখিছেনে মই ইমান সোনকালে উঠিলোঁ আৰু এতিয়া বাজিছে 3:24 মানে বহুত সোনকালে উঠিলোঁ যিহেতু আজি ঢেকীয়াখোৱা নামঘৰলৈ যাম সেইকাৰণে সোনকালে উঠিলোঁ আৰু সোনকালে যাম আৰু ঘূৰিব লাগিব বহুত সেইকাৰণে আৰু চাওকচোন আন্ধাৰে হৈ আছে বহুত আৰু ফাইনেলি এয়া ওলাই হৈ গ'ল চাওকচোন পোহৰে হ'ল আৰু কেনেকুৱা লাগিছে বাৰু ক'ব দেই আৰু এতিয়া গাড়ী আহিলে যিহেতু গাড়ীলৈ যাম আৰু এতিয়া বহি কৰি ওলাই আহিছোঁ আৰু ৰ'দটো দিলেই মানে ৰাতিপুৱাই আৰু আজি মানে এইকেইদিন বহুত ৰ'দ দিছে বহুত গৰম পৰিছে কওঁতে আৰু ইয়াত দেখিছেনে আমি ঢেকীয়াখোৱা বৰনামঘৰ পাই গ'লোহি আৰু ইয়াত দেখিছেনে চাকি বন্তি কিনিলোঁ আৰু চাকি জ্বলাবলৈ যায় আৰু এতিয়া চাওকচোন আহি আছোঁ আৰু এয়া ইমান মানুহ হৈছে ভাদ মাহ যথেষ্ট মানুহ হৈছে আৰু চাকি জ্বলোৱাটো বহুত মানুহ হৈছে আৰু চাকি জ্বলাই কৰি আহিলোঁ এতিয়া নামঘৰ ভিতৰত বহিছোঁ নামঘৰ ভিতৰত বহি কৰি আৰু আকৌ চাহ খাব মাতিলে চাহ খাই আকৌ এয়া চাওকচোন আৰু দেখিছেনে ইমান মানুহ হৈছে নহয় আজি মানে আৰু এয়া আৰু দেখিছেনে ইমান ৰ'দ দিছে নহয় আজি আৰু এইফালে আকৌ প্ৰসাদ ল'বলৈ ইমান দীঘল লাইন দেখিছে ইমান মানে মানুহ নহয় বহুত দীঘল লাইন পতাই দিছে আৰু এয়া প্ৰসাদ লৈ গৈ আহিলোঁ আৰু ঢেকীয়াখোৱা নামঘৰ আপোনালোককো অলপ দেখুৱাই দিছোঁ দেই আৰু এতিয়া সকলো চাই কৰি হৈ গ'ল যিহেতু এতিয়া যাম আৰু দুজেগাত সোমাবলৈ আছে সেইকাৰণে আৰু এয়া চাওকচোন পাই গ'লোহি আমি স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু ইয়াত ইমান ধুনীয়া লাগিছে দেখিছেনে পৰিৱেশটো বহুত ধুনীয়া আৰু যোনসকলে আহিছে সেইসকলে নিশ্চয় গম পাইছে আৰু যোনসকলে অহা নাই সেইসকলে এবাৰ আহি চাবচোন ইমান ধুনীয়া লাগিছে নহয় প্ৰথম আহিছোঁ কাৰণে ইমান ধুনীয়া লাগিছে নহয় আৰু ভিতৰলৈ সোমালোঁ যিহেতু তাত মোবাইল এলাউ নাই সেইকাৰণে আৰু এতিয়া ভিতৰৰ পৰা চাই আহি কৰিয়া দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে আৰু সেইখন খেলা কিন্তু মই সৰুৰ পৰাই আশা আছিলে দেই কিন্তু খেলিব নাপালোঁ আৰু সেইকাৰণে এতিয়া খেলি যাওঁ মানে খেলিনো কেনেকৈ যাব পাৰোঁ ন গৈ থাকোঁতে আকৌ পাই গ'লোহি মানে নেগেৰিটিং আৰু ইয়াত চাওক বান্দৰবোৰ মানে একদম ইমান নহয় বহুত বান্দৰ আৰু পোৱালিবোৰ চাওকচোন কেনেকৈ লৈ ফুৰিছে আৰু সেয়া ঘৰলৈ যামগৈ যিহেতু সন্ধিয়াই হ'ল দেখিছেনে বাৰু আৰু ঘৰ পাওঁতে কিন্তু ৰাতিয়ে হ'ব চাগে আৰু এতিয়ালৈ আহিছোঁ